নমস্কাৰ প্ৰিয় দৰ্শক, ভিডিঅ'টি ক্লিক কৰাৰ বাবে অশেষ ধন্যবাদ। আজি আপোনালোকে এই ভিডিঅ'টিৰ জৰিয়তে জানিব পাৰিব যে মহাভাৰতৰ ৰচনা কিদৰে হৈছিল। গতিকে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। এদিনাখন ব্যাসদেৱে ভাবি আছিল যে তেওঁ ২৪,০০০ শ্লোকেৰে এখন ভাৰত গ্ৰন্থ বনাব আৰু সেই গ্ৰন্থৰ জৰিয়তে তেওঁ ধৰ্মৰ কথা জগতত প্ৰচাৰ কৰিব। কিন্তু কিদৰে প্ৰচাৰ কৰিব সেইটো তেওঁ ভাবি পোৱা নাছিল। এনেদৰে তেওঁ উপায় বিচাৰি বিচাৰি তেওঁ জগতৰ সৃষ্টিকৰ্তা ব্ৰহ্মাক ধ্যান কৰিলে আৰু তাৰ পিছতে ধ্যানত সন্তুষ্ট হৈ ব্ৰহ্মায়ো ব্যাসদেৱৰ সন্মুখত আবিৰ্ভাৱ হয় আৰু ব্ৰহ্মাদেৱক আগত দেখি ব্যাসদেৱে তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিলে যে হে সৃষ্টিকৰ্তা, মই মনতে ভাৰত গ্ৰন্থ এখন ৰচনা কৰিছোঁ, সেইখন মই আখৰেৰে প্ৰকাশ কৰিব বিচাৰোঁ। হে প্ৰভু, আপুনি মোক উপায় দিয়ক কিদৰে মই এইখন প্ৰকাশ কৰিব পাৰোঁ। আৰু তেতিয়া ব্ৰহ্মাই ব্যাসদেৱৰ প্ৰাৰ্থনা শুনি তেওঁক ক'লে, হে মহৰ্ষি ব্যাসদেৱ, আপুনি এটা কাম কৰক, আপুনি গণপতিক আৰাধনা কৰক, তেওঁৱে আপোনাক পথ দেখুৱাই দিব। আৰু ব্ৰহ্মাৰ কথা শুনি ব্যাসদেৱে লগে লগেই গণেশক স্তুতি কৰিলে। তাৰ পিছতে ব্যাসদেৱৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ গণেশ ব্যাসদেৱৰ সন্মুখত বিৰাজমান হ'ল আৰু গণেশে বিৰাজমান হৈ ক'লে, হে মুনিশ্ৰেষ্ঠ, মই আপোনাৰ সজ প্ৰস্তাৱত সন্মতি দিলোঁ, কিন্তু এটা কথা, মোৰ এটা চৰ্ত আছে। আপুনি একেধাৰেই মহাকাব্য কৈ যাব আৰু মই লিখি যাম, কোনো কাৰণতে আপুনি মাজত ৰৈ যাব নোৱাৰিব। আৰু যদি লিখাৰ মাজত বাধাপ্ৰাপ্ত হয় তেনেহ'লে লিখিব নোৱাৰিম। কথা শুনি মহৰ্ষি ব্যাসেও গণেশক প্ৰতিশ্ৰুতি দিলে, হে গণপতি, আপুনি লিখি যাওক, মই একেধাৰে কৈ যাম। এনেদৰেই মহৰ্ষি ব্যাসদেৱে গণপতিক কৈ গ'ল আৰু গণপতি লিখি গ'ল। এইদৰে আমাৰ মহাভাৰতৰ ৰচনা হ'ল। ভিডিঅ'টি যদি চাই ভাল পালে তেনেহ'লে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।